হেল্ল' অসমবাসী ৰাইজ সকলোৱে ভাল নিশ্চয় মোৰো ভালেই মানে সৰু সুৰাকৈ অলপ দোকান এখন খুলিছোঁ দেই তাৰে অলপ বস্তু লৈ আহিবগৈ লাগে এতিয়া কিবা কিবি দাইল বুট চেনি এনে কিবা কিবি মানে আদায় হৈ গৈছে আৰু বিকি মেলি বেছি দিন নাই হোৱা 6-7 মাহমান হৈছে তাৰে বস্তু অলপ লৈ আহোঁগৈ ব'লক আপোনালোকক দেখাম কি কি আনিম দেই চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈকে এই বেগ লৈ লৈছোঁ পইচা লৈ লৈছোঁ এই গাড়ীত চাবি লাগিয়ে আছে পটাপট গৈ আহোঁগৈ বস্তুখিনি আনি আপোনালোকক দেখাই আছোঁ বস্তু আনি মেলি পাই গ'লো ইয়াত নমালোঁ এতিয়া ৰ'ব দেই আপোনালোক দেখাই আছোঁ কি কি আনিছোঁ পেণ্ডাল খুলি ল'ব লাগিব আপুনি বিস্কুট আছে দেই প্ৰথমে বিস্কুট আছে আপোনাৰ ভালেখিনি বস্তু অনা হৈছে বহুত এই মেগীও আছে আপোনাৰ বুট আছে সকলোখিনি বস্তু উলিয়াই লৈছোঁ তাৰপিছত আপোনালোকক ভালকৈ দেখাই আছোঁ দেই এইফালে আপোনাৰ দাইল হৈ গ'ল চেনি বুট পিঁয়াজ আলু তাৰপৰা ভীমবাৰ বিস্কুট এইফালে আপোনাৰ পূবালী পেকেট আধা লিটাৰ এইবিলাক লৈ আহিছোঁ আপোনাৰ বিস্কুট আছে এইফালে আপোনাৰ ইয়াত বিকাজী ভুজিয়া 10 টকীয়া পেকেট আৰু আপোনাৰ এটা বস্তু পাই গৈছোঁ ডিম আছে ডিম এয়া প্লেট আনিছিলোঁ আপোনাৰ আগৰে 4টা আছিলেগৈ এই প্লেট ডিম আপোনাৰ তাৰপৰা আপোনাৰ এইফালে মেগী আছে মেগীখিনি ইয়াতে সজাই দিছোঁ 10 টকীয়া মেগী ইমানখিনি এইখন আপোনাৰ শ্লিপখন এইখন টোটেল এইফালে দিছে 1942 টকা হ'লগৈ এয়া দেখিছে আপোনালোকে এইয়া আমাৰ দোকানৰ বস্তু দেখিছে এইবিলাক আমাৰ দোকানৰ বস্তু সকলোবিলাকেই আছে আৰু সৰু সুৰাকৈ টুকৰকৈ আৰু আছে আৰু বস্তুবিলাক এইবিলাক ইয়াত লগাই দিলোঁ বিস্কুট মিঠাতেল কিবা কিবি এইবিলাক চানা বাদাম এইবিলাক ডিম এইবিলাকেই আছে আৰু আমাৰ দোকানখনত দেখিছে চব পাঁচ সকলোবিলাক এইবিলাক শিখৰ গুটকা চব বাহিৰৰ পৰা দোকানখন চাব নেকি আমাৰ এইখন চাওক বাহিৰৰ পৰা দোকানখন এইখন আমাৰ দোকানখন এইখনেই দোকানখন কামৰ মাজতে এতিয়া ৰাবাব টেঙা অলপ খাই ল'ব কাৰণ আঘোণৰ দিনত ৰাবাব টেঙাটো খাবই লাগিব আহক কলপাতখন কাটি লওঁ এইখন কলপাতখন কাটি ল'লোঁ টেঙাটো কাটি বাছি খাই ল'ম আপোনালোক দেখাইছোঁ ৰ'ব মন কৰি দিয়ে টেঙা খালেতো জলকীয়া লাগিবই জলকীয়া মেইন সেইকাৰণে জলকীয়া অলপ ছিঙি লওঁ এইবিলাক জলকীয়াবিলাক দেখিছে নাই লৈ লওঁ 10-15টামান পুৰা জ্বলা হ'ব লাগিবতো জলকীয়া নহ'লে কাম নাই টেঙা খাই জলকীয়া দেখিছে নাই গছজোপাত ঘৰৰে জলকীয়া মই ৰুই থোৱা দেখিছে নাই জলকীয়া কিমান লাগিছে এইবিলাক জলকীয়া এইবিলাক ছিঙি লওঁ পুৰা পটাপট এইয়া দেখিছে নাই কিমান ধুনীয়া ধুনীয়া জলকীয়া এইবিলাক খাবতো লাগিবই ধুনীয়া ধুনীয়া জলকীয়া টেঙাৰ লগত সানি খাম এতিয়া আমি ব'লক টেঙাটো কাটি লওঁগৈ ইনষ্টাগ্ৰামত খুবেই দেখি থাকোঁ মই টেঙা ষ্টাইলত কটা সেইবাবে মই এইয়া ষ্টাইলত ডখৰ কৰি কাটি লৈছোঁ দেখিছেনে এইয়া চক ষ্টাইলত কাটি লৈছোঁ এতিয়া কেনেকৈ এৰুৱাই দিম আপোনালোকে চক টেঙাৰ বাকলি ষ্টাইলটো বাৰু ভালেই ইনষ্টাগ্ৰামত দেখুওৱা খালি অলপমান কষ্ট হৈছে বাৰু এই দেখিছে নাই তিতা হৈ যাব নেকি বাৰু খাবলৈ টেঙাটো এইয়া ষ্টাইলত চক এইয়া কেনেকৈ খাই গৈছে দেখিছে নাই অলপ টাইট আছে বাৰু টেঙাটো দেই খালি খাই বহুত টেষ্ট লাগে আকৌ কাটি দিয়া এয়া টেঙা দেখিছেনে ধুনীয়া ধুনীয়া টেঙা মজা হৈছে টেঙা খালি শুদ্ধ নিমখটো কম হৈছে অলপ ঠিক আছে আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম এইবাৰ ভাল ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম খাতাৰনাক মানে যিবিলাক খাতাৰনাক ভিডিঅ' আহি থাকে নাই তেনেকুৱা খাতাৰনাক বনাম যোনবিলাকে ইউটিউবত দি থাকে খাতাৰনাক ভিডিঅ' মই তেনেকুৱা চেলেঞ্জ লৈ খাতাৰনাক ভিডিঅ' বনাম চাই থাকক আপোনালোকে মোৰ চেনেলটো দেই ছাবস্ক্ৰাইবো কৰি ল'ব